Aguya. Direct 10:50 কেনে খুশ Ekdom boriya. বঢ়িয়া বঢ়িয়া আৰু এইজনে হৈছে আজিৰ বিয়াৰ দৰাজন মোৰ দেউতাৰ ভাগিনীয়েকৰ ডাঙৰ ল'ৰাজন অৰ্থাৎ মোৰ জেঠীৰ নাতিনীয়েকৰ বিয়া গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু স্কিপ নকৰাকৈ বিয়াখন উপভোগ কৰক চাহৰ স্থলী এওঁলোকক চাহৰ দায়িত্ব দিয়া হৈছে এইফালে মই দেখাই আছোঁ ক'ত কি আছে চাই থাকক ইফালে ভোজৰ স্থলী এইফালে বৌসকলে চিৰা দৈ দি আছে ময়ো অকণমান চিৰা দৈ খাই লওঁ এইফালে বেণ্ড পাৰ্টি আমাৰ ওচৰৰে বেণ্ড পাৰ্টি হয় বহুত ধুনীয়া বজায় শুনি থাকিলে চাই থাকিলে থাকিবলৈ মন যাব ময়ো আছোঁ মই ভাতত বিলাম বাৰু দেৰিকৈ এইফালে ভোজঘৰ আমাৰ ৰান্ধনীসকলে বনাই আছে আৰম্ভ কৰিছে ৰান্ধিবলৈ গোটেইকেইজন আমাৰ গাঁৱৰে দাদা হয় বহুত ধুনীয়া বনায় ৰান্ধে বিয়াখন মোৰ গাঁৱৰে বিয়া ঘৰৰে বিয়া ৰান্ধনীও গাঁৱৰে কেটাৰিং পাৰ্টিও গাঁৱৰে এই মই ধৰা দেউতাক কি ক'ব আপুনি আজি আপোনাক কেনে লাগিছে আজি আপোনাৰ ভাল না মোৰ বৰ্তমান আপোনাৰ যে ল'ৰা বিয়া আজি কেনে লাগিছে একদম সুন্দৰ লাগিছে আচ্ছা আচ্ছা তোমালোকৰ আশীৰ্বাদ থাকিল আমাকো আশীৰ্বাদ দিব আশীৰ্বাদ তোমাৰ বাপাৰ ভৱিষ্যতৰ পাতি না খাটাং পাতি অহা বছৰ খাটাং পাতিম ছোৱালী চাই আছে বিয়া দিব লগা ছোৱালী আশীৰ্বাদ থাকিলে ৰাইজৰ আছে আছে ঠিক আছে এইফালে এওঁলোকে তামাম এনজয় ফূৰ্তি কৰি আছে বঢ়িয়া ভোজ হৈ গ'ল সকলোৱে অতিথিসকলে সকলো ৰাইজে খাই আছে এতিয়া মানুহ প্ৰায় হৈছে বহুত হৈছে 1300-1400তকৈ অধিক বহুত ভাল লাগিছে ভিডিঅ'টো চাই থকা সকলে আশীৰ্বাদ কৰিব এই চিনটোৰ বৈবাহিক জীৱন সুন্দৰ হওক সুখৰ হওক এয়া আমাৰ কেটাৰিংসকলে বিলনীসকলে ধুনীয়াকৈ সেৱা আগবঢ়াই আছে খুলি আছো বঢ়িয়া বঢ়িয়া বিয়া মানে এনজয় গতিকে তামাম এনজয় চলি আছে নাচ ফূৰ্তি গান দিনটো ভালে ভালেই গ'ল এতিয়া দৰাক গা পা ধুই আনিলে আৰু কিছু মুহূৰ্তৰ পিছত যাত্ৰা আৰম্ভ কৰিব কইনা আনিবলৈ এতিয়া বিভিন্ন নীতি নিয়ম কৰি আছে পৰম্পৰাগতভাৱে যি নীতি নিয়ম বিয়াৰ সেই হিচাপে চলি আছে
এয়া আমাৰ দৰা কাপোৰ পিন্ধাই আছে। এয়া যোৱাৰ আগত সকলোৱে আশীৰ্বাদ লৈছে। খুৰা খুৰীয়েক ভিনীয়েক মাক দেউতাক সকলোকে এই ভিনীয়েক এইজন এনেকৈ সকলোৱে আশীৰ্বাদ লৈছে যোৱাৰ আগমুহূৰ্তত। আৰু কিছু মুহূৰ্ত বাকী আছে, আমি যাত্ৰা আৰম্ভ কৰিম কইনাৰ ঘৰলৈ। এইগৰাকী দৰাৰ মাক হয়, মোৰ এই বৌ। এনেকৈ সকলোৰে আশীৰ্বাদ লৈ ভগৱানক চিন্তি যাবলৈ সাজু হ'লোঁ। একদন্ত মহাকায়ম লম্বোদৰম গজাননম বিঘ্নম হেদন্তম হেদনম্বম স্বৰ্ণাম বুজে ৰে নব। আগৈয়া এই শুভক্ষণত পুনৰবাৰ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আমি এতিয়া কইনাৰ ঘৰলৈ এইখন দৰাৰ গাড়ীত দৰা যাব ইয়াত। আৰু মইতো বাছত যাম, কিন্তু দেই বাছত যোৱাৰ মজাই বেলেগ। আৰু বাকী এনেকৈ 10-11খনমান সৰু গাড়ী আছে, তেনেকৈ যাব সকলো। এয়া আমি বাছত এই দৰাৰ সৰু খুৰাক, এয়া ভৱতা আৰু মই। এনেকৈ আহি আমি এয়া পাৰি গ'লোঁ কইনাৰ ঘৰ। দেখিছেই নহয় ফটকাৰ জোৰ কেনে আমাৰ তামাম। এয়া দৰাক আগুৰি ধৰিছে, যাব দিয়া নাই দৰাক, প্ৰশ্ন। এনেকৈ বহু নীতি নিয়মৰ মাজেৰে আহি কইনাৰ চোতাল পালোহি। দৰা বহি দিছে, দৰা বহুৱালে অলপ লাহেকৈ কইনাকো উলিয়াই আনিব, দৰা কাষতে বহুৱাব। চাই থাকক। আৰু কিছু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'সমূহ ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু আমাৰ চিন্তুৰ বিয়াখন কেনে লাগিল কমেণ্টত জনাই দিব। এয়া কইনাক উলিয়াই আনি দৰা কাষতে বহুৱালে। আপোনালোক ভালে থাকক, কুশলে থাকক, সদায় সুখী হৈ থাকক। আৰু মোৰ চেনেল DB Mix এছামৰ পৰা আজিলৈ বিদায় মাৰিম। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।